নমস্কাৰ সকলোকে এণ্ড ৱেলকাম বেক টু মাই চেনেল মঞ্জিতাছ লিটিল ৱৰ্ল্ড ওৱান্স এগেইন। আৰু এতিয়া আমি লাঞ্চ কৰিবৰ কাৰণে ওলাই আহিছোঁ আৰু আমি আহিছোঁ এতিয়া পবিতৰাৰ পিনে মানে চন্দ্ৰপুৰৰ পিনে। এইখন হৈছে এখন ৰিজৰ্ট আৰু ৰিজৰ্টখনৰ নাম হৈছে মিষ্টিক মেজিক। চ' মই ফাৰ্ষ্ট টাইম আহিছোঁ এইখনত, হাজবেণ্ডে এইখনত অহাৰ কাৰণে ছাজেষ্ট কৰিলে। চ' ভাবিলোঁ যে আজি কিয়নো নতুন বস্তু এটা আকৌ ট্ৰাই কৰোঁ আৰু লগতে আপোনালোককো দেখুৱাই আছোঁ ৰিজৰ্টখন কেনেকুৱা হয়, কিমান দূৰ হয় গুৱাহাটীৰ পৰা, কেনেকুৱা হয় খানাটো, গোটেইখিনি বস্তু আপোনালোকক দেখুৱাই থাকিম। গতিকে আপোনালোকে চাই থাকিব ব্লগটো আৰু লগতে ব্লগটো কেনেকুৱা পায় চাই পিনে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে কমেণ্ট বক্সত জনাব কেনেকুৱা হৈছে। আৰু মোৰ বেক চাইডে আপোনালোকে দেখিব পাৰিছে ইমান ধুনীয়া পৰিৱেশ, দেখিছে কি ধুনীয়া পথাৰ, সেউজীয়া পথাৰ একদম। আৰু ৱেডাৰটো বহুত ধুনীয়া হৈ আছে এইখিনি টাইমত, অলপো গৰম নাই, পূৰা সুন্দৰ বতাহ দি আছে। চ' আগলৈকে চাই থাকিব ব্লগটো। চ' লেট হৈছে কাৰণে আমি ভাবিছোঁ আগতে খাই লওঁ, তাৰপিছতো আমি ৰিজৰ্টখন এক্সপ্ল'ৰ কৰিব পাৰিম। চ' আগতে এতিয়া ৰেষ্টুৰেণ্টলৈকে আহিছোঁ, ৰেষ্টুৰেণ্টখন কেনেকুৱা হয় মই সেইটোকো দেখুৱাই আছোঁ আপোনালোকক। আৰু লগতে কি খানা আছে মেনুখন সেইটোও শ্বেয়াৰ কৰি আছোঁ আপোনালোকৰ লগত। ফ্ৰেণ্ডছ, আহি গ'লোঁ ৰেষ্টুৰেণ্টৰ ভিতৰত আৰু পৰিৱেশ দেখিছে একদম উখল মাখল, মানুহ বহুত বেছি ভিৰ হৈ আছে ইয়াতে। আৰু টেবুল এতিয়ালৈকে চাফ পোৱা নাই আমি, সেইকাৰণে আমি বহা নাই, আমি এতিয়া ৱেটিঙত আছোঁ। আৰু টেবুল চাফ হ'লে আমি বহি যাম। লগতে আপোনালোকক মই মেনুখনত কি আছে সেইটোও দেখুৱাই থাকিম। চ' চাই থাকিব আপোনালোকে। হাজবেণ্ড ৰখি আছে, টেবুল ক'ত আছে চাই আছে। এয়া হৈছে ৰেষ্টুৰেণ্টখনৰ বাহিৰৰ পৰা টপ ভিউ একদম। এইখন হৈছে এণ্ট্ৰি ছাইডটো, এইটো হৈছে এণ্ট্ৰি গেটখন, ইপিনেদিয়ে আহিছিলোঁ আমি। আৰু এতিয়া এইখিনি ওপৰৰ পৰা ভিউটো মই আপোনাক দেখুৱাই দিছোঁ কেনেকুৱা হয়। আৰু এয়া চাওক ছজিনাৰ গছ, ছজিনা লাগি আছে। কোনে কোনে বাৰু খাই ভাল পায় ছজিনা, মইতো ভালেই পাওঁ পিছে। আৰু এইপিনে সুন্দৰ একদম সেউজীয়া খেতি পথাৰ, এইপিনে গৰু ঘাঁহ খাই আছে। এগেইন ভিতৰলৈকে যাওঁ, মেবি টেবুলখন চাগে চাফ হৈ গ'ল। এইখন হৈছে ইয়াৰে মেনুখন একচুৱেলি ইমান হেৰিকৈ বনোৱা হোৱা নাই, কাৰণ একেবাৰে নতুন হয় এইখন ৰিজৰ্টখন। আৰু আমি আইটেম কেইটামান চিলেক্ট কৰি ল'লোঁ এটা অলৰেডি। চ' ফ্ৰেণ্ডছ, আমি এতিয়া ওলাই আহিছোঁ ৰেষ্টুৰেণ্টখনৰ পৰা অকণমান চিধা চিধি বাহিৰত। আৰু ইমান ধুনীয়া ভিউ, ইপিনে আছে এটা ছুইমিং পুল, এইয়া দেখিছে মানুহবোৰ তাতে একদম এনজয় কৰি আছে। এণ্ড ইপিনে আপোনাক দেখুৱাই আছোঁ, ইপিনৰ ভিউটো চাওক কেনেকুৱা ধুনীয়া লাগিছে। এইখিনি যে বহি থাকিব যে কেনেকুৱা মজা লাগিব দেখিব মানে। আৰু এইখন হৈছে ৰেষ্টুৰেণ্টখনৰ ভিউ বাহিৰত। হৈছে বাৰখন আৰু ইয়াতে ড্ৰিংকছ কৰিব পাৰে আৰামছে। আৰু ইয়াতে বাহিৰত বহিও ড্ৰিংকছ কৰিব পাৰে। খুব ধুনীয়া পৰিৱেশ হয় এইখিনিত, দেখিলে মানে খুব ভাল। আৰু এতিয়া ইমান ধুনীয়া বতাহ দি আছে মানে দেখিব বহুত ভাল লাগিছে। ৱেডাৰটো বিৰাট ধুনীয়া আচলতে এইখিনি টাইমটোত। আৰু ইয়াত ফটো ক্লিক কৰিলেও বহুত ধুনীয়া লাগিব। ইয়াত মই কেইখনমান ফটো উঠিম বাৰু। এইখিনিৰ পৰা ভিউটো বহুত ধুনীয়া লাগিছে কিন্তু দেই, ওচৰৰ পৰা দেখুৱাই আছোঁ। এইখিনি ইমান দূৰলৈকে খেতি পথাৰ আছে নহয়, ইমান ধুনীয়া পৰিৱেশ এইখিনি সময়ত। তাৰমানে আচলতে এইখিনি পৰিৱেশটো অকণমান গাঁৱৰ নিচিনাই হয়, য'ত মানে খেতি পথাৰ খুব থাকে। তেনেকুৱা চহৰৰ পৰা অকণমান দূৰত এনেকৈ ৰিজৰ্টছবোৰ খুলিছে, খুব ধুনীয়া লাগে দেখিব। পবিতৰাৰ এইটো ছাইডে হয়, চন্দ্ৰপুৰৰ এৰিয়াতে পৰে এইখিনি আচলতে। মিষ্টিক মায়ং হয়, চৰি মিষ্টিক মায়ং, মেজিক ক'লোঁ চাগে ভুল হৈ গ'ল মোৰ। মিষ্টিক মায়ং হয় একচুৱেলি নামটো। আৰু চন্দ্ৰপুৰ এৰিয়াতে পৰে এইখন। খুব ধুনীয়া এৰিয়া হয়, ইয়াতে আপোনালোকে আহিব পাৰে, দিনটোৰ কাৰণে সময় ইয়াতে স্পেণ্ড কৰিব পাৰে, খুব ধুনীয়াকৈ পৰিৱেশটো এনজয় কৰিব পাৰে ইয়াৰে। এয়া আমাৰ ফুড অৰ্ডাৰ কৰিছিলোঁ, আহি গ'ল। আৰু ইয়াতে চিকেন বাটাৰ মছলা, আৰু এইটো হৈছে প্লেইন ৰাইচ, ইপিনে য়েল্ল' ডাল ফ্ৰাই, আৰু এয়া হৈছে বাটাৰ নান। আৰু এটা আইটেম আমি অৰ্ডাৰ কৰিছিলোঁ চিকেন ড্ৰাই ফ্ৰাই, সেইটো এতিয়ালৈকে অহা নাই। চ' এইখিনি আমি খোৱা ষ্টাৰ্ট কৰি দিওঁ, কাৰণ ভোকো লাগিছে আৰু দেৰিও হৈছে। এণ্ড এয়া চিকেন ড্ৰাই ফ্ৰাই আহি গ'ল, য়ামি একদম, দেখিলে খাওঁ খাওঁ লাগিছে। আৰু এইপিনে জলকীয়া পিঁয়াজ নেমু আহি গৈছে, মোৰ একদম ফেভৰেট ৰুটিৰ লগত খাবৰ কাৰণে। চ' এতিয়া মই হামলা কৰিম চিকেন ড্ৰাই ফ্ৰাইৰ ওপৰত। আমি খাই লৈ ওলাই আহিলোঁ, খোৱা হৈ গ'ল। আৰু এতিয়া বাজিছে ইভিনিং 5:30 হ'ল। চ' আমি ভাবিছোঁ যে এতিয়া অকণমান ৰিজৰ্টখন এক্সপ্ল'ৰ কৰোঁ। এয়া হৈছে মিষ্টিক মায়ঙৰ ভিউ। এইখন হৈছে ৰিজৰ্ট, য'ত ষ্টে' কৰিব পাৰিব, নাইট ষ্টে' কৰিব পাৰিব। আৰু এতিয়া সন্ধিয়া হৈছে, লাইটবোৰ জ্বলোৱাৰ কাৰণে ইমান ধুনীয়া লাগিছে দেখিবৰ কাৰণে।
আৰু ৰেষ্টুৰেণ্টখন বাহিৰত আছে। এখন যোনে বাহিৰৰ পৰা আহে তেওঁলোকে বাহিৰৰ পৰা আহিলে বাহিৰতে তেনেকৈ সেইখন ৰেষ্টুৰেণ্টত খাব পাৰিব। আৰু ৰিজৰ্টখনতো নিজৰ ভিতৰত ইন হাউচ ৰেষ্টুৰেণ্ট আছে। ইয়াৰ বাহিৰে এইখিনি আপোনাৰ হৈছে খেলিব পৰাকৈ ল'ৰা ছোৱালীবোৰৰ বাচ্ছাবোৰৰ খেলিবৰ কাৰণে এইখিনি হৈছে এটা প্লে কোৰ্ট হয় বা প্লে গ্ৰাউণ্ড বুলিও ক'ব পাৰে। ইয়াৰ বাহিৰে এইখিনি হৈছে অ'পেন এৰিয়া, য'ত ধুনীয়াকৈ ইভিনিং ৱাক কৰিব পাৰে, মৰ্ণিং ৱাক কৰিব পাৰে। আৰু ইপিনে হৈছে ছুইমিং পুলটো, সেইটো মই আপোনাক দেখুৱাই আছোঁ। ইপিনে বহুত ধুনীয়া হয় পৰিৱেশটো দেখিব। চ' এয়া হৈছে, আৰু এইখন হৈছে আপোনাৰ নাৰেংগীৰ পৰা আমি আহিছোঁ। ত' নাৰেংগীৰ পৰা ডিষ্টেঞ্চটো অলম'ষ্ট আপোনাৰ 1 আৱাৰ লাগে, অলম'ষ্ট 28-29 কিলোমিটাৰ্ছ হ'ব। চ' আপোনালোকে সেইটো হিচাপত ডিষ্টেঞ্চটো গম পাই যাব কিমানখিনি হয় যোনপিনৰ পৰা আপোনালোকে আহিব মানে। চ' আৰু ইয়াতে ধুনীয়াকৈ দিনটোৰ কাৰণে আপোনালোকে স্পেণ্ড কৰিব পাৰে। খোৱাটো একো বেয়া নহয়, খোৱাটো বহুত ধুনীয়া হয়। যিখিনি দিছে ভাল লাগিছে খাই পিনে, আইটেমবোৰ টেষ্টি আছিলে, হাইজেনিক হয়। কিন্তু এটাই প্ৰব্লেম কি, যিহেতুকে নতুনকৈ খুলিছে ইয়াতে মানে অকণমান ছাৰ্ভিচটোৰ কাৰণে প্ৰব্লেম হয়। কাৰণ ৰিজৰ্টখনৰ কথা নাজানো মই, কিন্তু ৰেষ্টুৰেণ্টখনত যিহেতুকে নতুনকৈ খুলিছে মানুহ অলপমান কম কাৰণে ছাৰ্ভিচটো অকণমান উইক বুলি মই ক'ম। আৰু বাকী এৰিয়া ৱাইজ বহুত ধুনীয়া। প্লাছ আপোনাৰ যোনটো এম্বিয়েঞ্চ হয়, যিখিনি ছাৰাউণ্ডিং হয়, বঢ়িয়া হয় একদম। ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিবৰ কাৰণে খুবেই ধুনীয়া জেগা হয়। গুৱাহাটীৰ পৰা অকণমান আঁতৰত, আৰু অহা ৰাস্তাটো খুব ধুনীয়া হয়। চন্দ্ৰপুৰ পবিতৰাৰ ৱেটো ৰাস্তাটো খুব ধুনীয়া হয়। আপোনালোকে যদি আহিছে, যোনে যোনে আহিছে তেওঁলোকে ডেফিনেটলি গম পাব। আৰু যিবোৰ মানুহ অহা নাই, মানে গুৱাহাটীৰ বাহিৰৰ মানুহ, তেওঁলোকেও আহিলে মানে খুব ভাল পাব, কাৰণ ৰাস্তাটো বহুত ধুনীয়া ৰাস্তা হয়, অহা যোনটো ৱেটো হয়। চ' ইপিনে আপোনালোকে যদি পবিতৰা আহে তেতিয়াহ'লে ইয়াতে সোমাব পাৰে খাবৰ কাৰণে, দুপৰীয়াৰ লাঞ্চটোৰ কাৰণে সোমাব পাৰে। আৰু আচলতে আজি ৱেডাৰটো বেছি ধুনীয়া হৈ আছে, সেইটো কাৰণেও আচলতে ৰিজৰ্টখনত আহি পিনে মোৰ বেছি ভাল লাগিছে ক'ব গ'লে। ৱেডাৰটো এটা প্লাছ পইণ্ট হৈ আছে আজি। চ' আমি এতিয়া ওলাম আৰু লাহেকৈ ইয়াৰ পৰা। সন্ধিয়াও হৈ গৈছে, লাহে লাহে আন্ধাৰ হৈ গৈছে। আৰু ইয়াতে থাকি পিনে আচলতে বহুত ভাল লাগিছে, সময়টো স্পেণ্ড কৰি ভাল লাগিছে। এনেকৈ খোজকাঢ়ি থাকিও ভাল লাগে, এনেই বহি থাকিও ভাল লাগে। ইয়াতে ল'ৰা ছোৱালীবিলাকে খেলি আছে, এইবোৰ চাই থাকিও ভাল লাগে। চ' এনেকৈ এতিয়া আমি টাইমটো ইয়াতে বহুতখিনি স্পেণ্ড কৰিলোঁ। এতিয়া লাহেকৈ আৰু ইয়াৰ পৰা ওলাম বুলি ভাবিছোঁ। যাবতো মন নাযায়, কিন্তু নতুন নতুন জেগা এক্সপ্ল'ৰ কৰি এনেও ভাল লাগে। মইতো বহুতেই ভাল পাওঁ খোৱা বস্তু, নতুন নতুন খোৱা বস্তু টেষ্ট কৰি পিনে, নতুন জেগা এক্সপ্ল'ৰ কৰি পিনে মোৰ বহুত ভাল লাগে। আনকি নতুন মানুহো লগ পাই পিনে মোৰ ভাল লাগে। কি নাম তোমাৰ? মৃত্তিকা তালুকদাৰ। মৃত্তিকা, অঁ ইয়াতে কি ফুৰিব আহিছা? অ'কে, ঠিক আছে, তোমাক লগ পাই ভাল লাগিলে। এণ্ড তাই একচুৱেলি মোক মোৰ ব্লগিং কৰোঁ নেকি সুধি আছিলে। চ' সেইকাৰণে তাইক মই ভিডিঅ'ত লৈ ল'লোঁ একচুৱেলি। এতিয়া তুমি ফুৰিবানে, খেলিবানে কি? ফেমিলিৰ লগত আহিছা? অঁ ঠিক আছে, চাবা হা ব্লগটো। দিয়া, বাই। এইটো হৈছে পুলটোলৈকে অহা ৰাস্তাটো। মই একচুৱেলি সোমাই আহিলোঁ গোটেইখন। এতিয়া গৈ আছোঁ পুলটোলৈকে। হাজবেণ্ডে অলৰেডি গৈ বহি আছে ধুনীয়াকৈ, পূৰা আৰাম ফৰমাই আছে। আৰু মনত পৰি গ'ল আমি যে মানে পাটায়াত ছুইমিং পুলত যে ইমান এনজয় কৰিছিলোঁ, মোৰ সেইটো বস্তু মনত পৰি গ'ল মানে। এয়া সন্ধিয়া হৈ গ'ল, আমি ওলাওঁ আৰু ইয়াৰ পৰা। আন্ধাৰো হওঁ হৈ গ'ল পূৰা। এয়া হৈছে নাইট ভিউ। আমি ওলাই আহিলোঁ ৰিজৰ্টখনৰ পৰা, আৰু এতিয়া পূৰা বৰষুণ দিছে একদম জোৰছে। চ' বৰষুণ দিয়াৰ কাৰণে ভালেই লাগি আছে, পিছে গৰমত অকণমান আৰামেই লাগে। তো এতিয়া বৰষুণৰ মাজত গৈ আছোঁ আমি এতিয়া। চ' ফ্ৰেণ্ডছ, ঘৰ আহি পালোঁ। ৰাস্তাত খুব বৰষুণো পালোঁ, আৰু এতিয়া বহুত ভাগৰো লাগিছে। চ' আজিৰ ব্লগটো ইয়াতে শেষ কৰিম। আৰু আপোনালোকে ব্লগটো চাব, কেনেকুৱা পায় ব্লগটো জনাব। লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব কিন্তু একেবাৰে নাপাহৰিব, সেইটো বহুত ইম্পৰ্টেণ্ট হয়। চ' আপোনালোকে আৰু ব্লগছ যাতে চাই থাকে মোৰ, আৰু কমেণ্ট কৰে, লাইক কৰে, তাকে আশা কৰিলোঁ। আৰু এটা নতুন ব্লগত আপোনালোকক লগ পাম সকলোকে। চ' টিল দেন ষ্টে টিউন, বাই বাই, গুড নাইট। সকলোৰে যাতে ভালে থাকে তাকে আশা কৰিলোঁ। বাই বাই।